ছাত্ৰ ছাত্ৰীসকল এতিয়া যে আমি বিভিন্ন ব্যঞ্জন বৰ্ণৰ সৈতে ম যোগ কৰি নতুন কিছুমান যুক্তাক্ষৰ গঠন কৰিবলৈ শিকিলোঁ সেই যুক্তাক্ষৰসমূহৰ পৰা আমি এটাকৈ উদাহৰণ পঢ়ি চাম প্ৰথমতে আমি গঠন কৰা যুক্তাক্ষৰটো হৈছে ক যোগ ম কয়ময়াক ম কয়ময়াক মৰ পৰা এটা আমি উদাহৰণ পঢ়িম ৰুক্ম ৰয়ু ৰু কয়ময়াক ম ৰুক্ম ইয়াৰ পিছত আমি গ যোগ ম গয়ময়াগম এই যুক্তাক্ষৰটো শিকিছিলোঁ গয়ময়াগমৰ পৰা আমি এটা উদাহৰণ পঢ়ি চাম যুগ্ম অন্ত্যস্ত জ তাত হ্ৰস্ব উকাৰে যু গয়ময়াগম যুগ্ম ইয়াৰ পিছত চাবা মূৰ্ধন্য ন যোগ ম নয়ময়ান্মৰ পৰা আমি এটা উদাহৰণ লৈ চাম মৃন্ময় মত্ৰিকাৰে মৃ নয়ময়ান্ম অন্ত্যস্ত য় মৃন্ময় এতিয়া আমি এই শব্দকেইটা আকৌ এবাৰ পঢ়ি চাম কয়ময়াক্ম ৰুক্ম ৰয়ু ৰু কয়ময়াক্ম ৰুক্ম গয়ময়াগ্মৰ পৰা যুগ্ম অন্ত্যস্ত যত হ্ৰস্বকাৰে যু গয়ময়াগ্ম যুগ্ম মূৰ্ধন্য নয়ময়ান্মৰ পৰা মৃন্ময় মত্ৰিকাৰে মৃ নয়ময়ান্ম অন্ত্যস্ত য় মৃন্ময় এতিয়া আমি বাকী থকা শব্দকেইটা পঢ়ি চাম দন্ত্য ত যোগ ম তয়ময়াত্মৰ পৰা আমি এটা উদাহৰণ পঢ়িম আত্ম আ তয়ময়াত্ম আত্ম ইয়াৰ পিছত দন্ত্য দ যোগ ম দয়ময়াদ্ম এই যুক্তাক্ষৰটো আমি গঠন কৰিছিলোঁ দয়ময়াদ্মৰ পৰা আমি এটা উদাহৰণ ল'ম পদ্ম প দয়ময়াদ্ম পদ্ম একেবাৰে শেষত দন্ত্য ন যোগ ম নয়ময়ান্ম এই যুক্তাক্ষৰটো আমি গঠন কৰিছিলোঁ নয়ময়ান্মৰ পৰা আমি এটা উদাহৰণ পঢ়িম জন্ম বৰ্গীয়া জ নয়ময়ান্ম জন্ম এতিয়া আমি এই উদাহৰণ তিনিটা আকৌ এবাৰ পঢ়ি চাম দন্ত্য ত যোগ ম তয়ময়াত্ম আত্ম দন্ত্য দ যোগ ম দয়ময়াদ্ম পদ্ম দন্ত্য ন যোগ ম নয়ময়ান্ম জন্ম